আহুৰা ও তিলক দেখোন তিলক ভালে আছা ঘৰত মা দেউতাৰে ভালে আছে ও পলাদ পুৰা তোমাৰ দুচুৰিৰে কুকিল পক্ষী দে বাকী পক্ষী দে বুঢ়ো হৈছো মা দেউতাৰে ভালে আছে না আছে আছে তিলক তিলক আছে আছে এটা কাম কৰ আমি কথা পাতি যা এই পইচাটো লৈ যা নি পেলাই এই কাটা নিমকি আনবি বুন্দু আনবি তাৰ দোকান আছে দি 50 টকা দোকান আছে তাতে কাটা নিমকি বুন্দু লবি দে হ'ব দে দেৰি নকৰিবি যা বাকী ভালে আছে না অলপ চাহ যোগাৰ কাৰণে বেৰিছি ৰবি ময়ো সেই অসুখ চুগাৰ হৈছে অলপ সেই বেজি লৈছে পেটৰ মাৰি কৰোঁ কোনে কৰা নাই আকৌ এই মিনাক্ষীকে ভিডিঅ' কল এটা কৰোঁ ৰ লাগাই নে ফোনটো লাগছি ৰ হেল্ল' 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 কি খবৰ হা আছো ভালে তোমাৰ আছো দা কিবাকে চলি হয় নেকি জান মোৰ মোবাইল ৰিচাৰ্জেই নাই ৰিচাৰ্জ কৰি দিবাচোন এই পুচেই নাই ৰ এই লকডাউন চলি আছে 500 টকীয়া এখন আছে কিমান ভৰি দিব লাগিব 3 মাহৰ কাৰণে ভৰাই দিলে হ'ব দে এতিয়া দি আছো ৰ এই ফাঁচে ধুৱে চালা বৰ দিগদাৰে নেউটকে নাপে বৰ দিগদাৰ নহয় ফাঁচি আছে তো নালগে তই নেউটকে নাই কাটি ৰ অফিচত ফোন মাৰ লাগাই নাই লাগছি ৰ হেল্ল' নমস্কাৰ এই তই নেউটক নাপে কিয়া হয় ছাৰ আপুনি ক'ৰ পৰা কৈ আছে মই নলবাৰী হয় ছাৰ আপোনাৰ ওচৰত টাৱাৰ আছে নে নাই টাৱাৰে জুৰিত আছে বহুত দূৰত ওচৰত লাগে আমাৰ বাছবৰ কাষ লাগে হয় নেকি ছাৰ আপোনাৰ সেইকাৰণে অসুবিধা হৈ আছে নেকি সদায় ফোন কৰোঁ তই ফাঁচি যায় ফটো দেখা পায় আকৌ ক'ব নোৱাৰোঁ আকৌ নাজানা নেকি দেই হয় ছাৰ আপুনি নেট পেক ভৰোৱা নাই নেকি নেট পেক সপ্তাহে ভৰা হয় 500কে হয় ছাৰ তেতিয়াহ'লে আপোনাৰ এৰিয়াটো কিবা অসুবিধা আছে কিজানি টাৱাৰ বহাই দিব লাগিব তই নহ'বা কমপ্লেইন কৰি দিম মই চৰকাৰত হয় ছাৰ আপুনি টাৱাৰ বহাব লাগিলে আপুনি মাটি দিব লাগিব এই মাটি আছে আমাৰ এই বাহঁতলৰ তাতে মাটি অলপ আছে তাতে বহি দিবি হয় ছাৰ বাহঁতলৰ মাটি হ'লেতো নহ'ব অলপ ভাল মাটি লাগিব আমাক ভাল মাটি আৰু মোক ছাৰ বুলিকে মাতছি আনতে হাঁহি উঠে ভাই মেট্ৰিক 3 বিয়াৰ ফেল কি কৈছে ছাৰ ছাৰ বুলি মাতছি ভাই হেল্ল' ছাৰ সন্মান কি কৈছে ছাৰ আপুনি আকৌ কোৱা নাই দে টাৱাৰডাল বহাই দিবি ভাল মাটি দিম যে হয় ছাৰ আমাৰ কাষ্টমাৰ কেয়াৰত কল কৰাৰ বাবে ধন্যবাদ দে ধন্যবাদ এই মোৰ চলটো বৰ আঘাতিয়া গৈছে ইতে আহি নাপালাক তিলকে চাহক লৈ সি গুচি গ'ল ক'ত বে গ'ল ইতে আহি নাপায় দেখোন দেউতা ভাল খবৰ এটা আছে ৰ ভাল খবৰ কি খবৰ নাই টাৱাৰ বহাব হাতী আমাৰ এই শান্তি জেগাত সেইখিনি জেগা মই থৈছো কে জানা ভৱিষ্যত আছে এটা টাৱাৰ বহাৰ টাৱাৰ নবহিলে হান নব এই ফোন কৰি আৰাম পাবি নাই ফোন নালাগে মোক কৰিবা হা চাওঁ নাস্তা ক'ত ই নিশ্চয় কোনোবা মানুহক পইচা ভৰাই দিছিল কি কয় নাই তোক মই বিয়া পাতি দিম তই সঁচা কথা কওঁ তই কাক ফোন কৰি থাকা মই তোক বিয়া পাতি দিম বিয়া পাতি দিম তোক মই বিয়া পেলাই তোক নাকি লগাম দে কিমান দূৰ যাব লাগিব হা আজি তোৰ কৈ নাই বিয়া ঠিক কৰি হেৰিম আজি তোক বাচা বিয়া পাতি দিম তোক আজি কিমান যাব লাগিব ৰেডি হৈছে নহয় আচ্ছা আমি যাওঁ ব'লা কইনা চাব যাম কিবা নাম নিব লাগিছিল কাটা নেকি চেঙি নমাগিবি কিমান দূৰ আছে আৰু যাই পামেই অলপ আছোন পাম আৰু কিবা নিমা এই তিলকৰ দোকান লৈ যাওঁ এই পলাত দোকানৰ পৰা কি লৈ লওঁ লাউৰা কেডবেৰী আছে ডেৰী মিল্ক কি কেডবেৰী নাই আমাৰ তাত কেডবেৰী পিটিং আজিকালি পিয়ালা হাই কি কেডবেৰী এই চকলেট ইমান ডাঙৰ চকলেট
নাই বোলে নাই এতিয়া। দোকানত কেডবেৰী নাই আমাৰ দোকানতে 10 টকীয়া বিস্কুট 10 টকীয়া ভুজিয়া 3 টকীয়া চিখৰটো আৰু আমুল যাবা আৰু একো নাপায় কি কয় এই লবি নেকি? ৰাখো জানো শুদ্ধ মানুহ যাম বাদ দি। এইগিলা দোকান আমি ৰাখো জানো আমি শুদ্ধ মানুহ যাম আমি একে কোনে চাবা যাম বোলা দে ঘৰে লাজ লাগে বিতে ই লাজ কৰে সি বিয়াতো এক ঘৰে লাজ লাগে আসন বড়োজন বাজ যাবাই আকৌ আনাও নাই বিতে এই ধনী মানুহ কৰিব লাগে অ বিয়ে বিয়ে অ বিয়ে বিয়ে কোনে আপি হৈছে মোৰ এটা বিয়া দিয়াই না কোন বা অ বিয়ে কোন বা আপোনালোক আমি দেখে জখলা বান্ধাৰ পৰা আছিলো ছোৱালী চাবা ছোৱালী চাবা আছে অ আহক আহক বহক অ অ অ ঠিক আছে মই ফোন কৰি আছো দিয়ক অলপ পিছত ফোন মাৰিছে কোনোবা লৈ আছে ঠিক আছে ঠিক আছে পিছে বিয়ে আমাৰ ফালে যখন কইনা চাবা গেলে গোটা দ্ৰয়গিৰি বহুত বইভা দেই আপুনি দেখোনতে আমাক সেই আপুনি দেখোন কামলা ভাষাৰ খালি বইভা দিলে খাই ঠিক আছে মই তাৰ ফোন কৰি থকাৰ কাৰণে পাহৰি গৈছো চেণ্ডেল কেইটা খুলি থৈ এতিয়া আপোনাক বিয়ে বুলি মাতিব পৰা হৈছো চাৰেগামা পা তাৰ মানে এইটো আপোনাৰ নাপা চৰি তাৰ মানে মই সংগীতত টিউচন কৰি আছিলো তো সেইকাৰণে সংগীতৰ ভাষাত আহি গ'ল কথাটো বেয়া নাপাবা গায়ক হ'ব পাৰে হ'ব পাৰে পিছে বাপ্পা তই কিবা জানা নাই গান চান মই নাজনো গান মাৰিবা নহয় মানে গান শিকাইছিলো এই কিবা গান শিকছে অলপ শিকিলে আপুনি শিকিলে পাৰিব আৰু পাৰিব আমাৰ ছোৱালী কিন্তু টিভি ৰেডিঅ' মোবাইল চবতে গীত গায় চবতে গীত গায় চবতে ফেমাছ তাণ্ডা মীনাক্ষী এতিয়া বিয়ে তোমাৰ একমাত্ৰ ল'ৰা এতিয়া পাধা নিচা তাৰ মানে মেইন কথা হেৰিক লাগি কম সংগীত মানে কি সংগীত মানে দেহৰ হেৰিত আছে আৰু এতিয়া বিয়ে ই মোৰ একমাত্ৰ চলি মোৰ মোটামুটি এটা জমিদাৰ আৰু ক'বা গেলি চিন্তা কথাও আপুনিয়ে গাঁৱৰ জমিদাৰ হয় ভাল কৈছে ভাল মই জমিদাৰ গাঁৱৰ আচ্ছা চলিও ডাঙৰ হৈছি নিজেৰো দেহা লাভ নাই পিছে ই কাম কি কৰে কাম মানে ই বহুত কাম কৰে বহুত কাম গোটাই মানে মাটিৰ কাম আৰু কিমান কাম কৰিব গোটাই সেইখিনি মানে মানে আছে আৰু চাৰ মানে কিন্তু আমাৰ আপি একো কাম নাজানে একো কাম নাজানে কিন্তু গীত গায় আৰু আমাৰ তাৰমানে এটাই ছোৱালী পুৰা ফুল ফেচালিটিত ৰাখো আৰু হ'ব কথা নাই আপোনাৰ ছোৱালী পচন্দ হৈছে আমাৰ এতিয়া বাকী ছোৱালী যে পচন্দ হ'ব বুলি ক'লে ছোৱালীটো দেখাই নাই দেখাই না আচলতে মানে কি অলপ মানে আপোনাৰ কথা শুনি পচন্দ হৈ গৈছে আৰু চাৰেগামা পা তাৰমানে চাহকে অলপ আনিবলৈ দিওঁ ছোৱালীটো দেখা নাই বাপুৰ লগত অলপ কথাও পাতো এই 3 কাপ চাহ লৈ আহ এই এলবামৰ কামত কিবা আৰু বিয়ে শুনো আমাৰ ল'ৰা টিকটকৰতে একাউণ্ট আছে বহুত লাখ লাখ টকা আছে দেউতা তুমি চিম্পা ধৰে টিকটক কৰে এইগিলা গোটেই কথা পাতি থাকো মই চাহটো খাই ল এটা কাম কৰ নেকি বিয় আমিতো চাহটো লৈ তাতে যাওঁ মোৰ সেইটো ৰুমত চাৰেগামা পা অলপ চাই লওক আপুনি ল'ৰা আৰু ছোৱালী ইয়াত বহি বলক চাহৰ কাপ দিতে লওক আমাৰ খালি চলিছে মানে আহক মানুহ ধনী নেকি আহক বিয়ে মই গৈছো ৰ'ব অলপ 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 কথা পাত পাতিম যে ভালকৈ যা তুমি যা তুমি নেকি মীনাক্ষী হয় ময়ে তোমাৰ টিকটক চাই থাকো মই লাইক কৰো ফলো কৰো হয় নেকি তুমি আগৰ গিৰিটো লোট কেনে খিলা মোৰ বিয়ায়ে হোৱা না প্ৰমাণ চালো মই বিয়া হলা না হোৱা নাই লাজ লাগে কিবা ক তুমি কোৱা আগতে মই কলো তোমাৰ 2 নম্বৰ চলিটো কোনখন স্কুলত পঢ়ে কি কয় বিয়ে কৰা নাই কি কথা কয় প্ৰমাণ চালো দিয়া একো নহয় সেনেকে নকপা ভুলে কেনে টিকটকো বন্ধ হৈ গ'ল দুখে মোৰ কিয়
টিকটকটো বন্ধ তুমি বোলে খুব ভাল গান মাৰা হা অ এটা মাৰাচোন শুনো এই লাজ লাগে নালাগে দিয়া এতিয়া এটা মাৰা একো নহয় নালাগে দিয়া ও কি আপোনাক এতিয়া ভালকে বিবি লাগতে পাৰা হলো আগৰ পৰা বয়াকে মাতি আছিল নেকি নাই ভালকে মাতি আছো অ আপা পীৰ মনে হয়তো আছি যে আমি মানে কি সম্পৰ্কটো মানে ভালেই হ'ল সম্পৰ্ক তাকেতো চিন্তা কৰিছো ময়ো কিন্তু বিয়াটা কথা বৰ দুখ পালো কোৱাচোন বিয়ে কিয় দুখ পালা ইমান দূৰ পৰা আছো খালি চাকাপ দিছে নতুন দৰা এটা আছে ইমান দূৰৰ পৰা আছে বিয়ে আমাৰ ছোৱালী বিকাজী ভুজা বহুত কিবা দামী দামী বস্তু খায় আপোনালোকেতো একো অনা নাই আমি একো অনা নাই অনা নাই বিয়ে বিয়ে একোত পিন্ধে পাৰা এই পাঞ্জাবী পিন্ধে পাৰো ঘৰটো টাইলছ লগা ঘৰ টাইলছত আমাৰ চলি কৈছে আমাৰ চলি টাইলছত খোজ নাই খোজ এই মাটিত খোজ নাখায় আমাৰ ছোৱালী কাৰ্পেটত খোজ দিয়ে টাইলছৰ ওপৰত আমাৰ আৰু কাৰ্পেট আছে তাৰমানে মখমলৰ মই জমিদাৰ হৈছো জমিদাৰ ময়ো এটা ডাঙৰ চাকৰি কৰোঁ মাহত প্ৰায় মোৰ মোটামুটি লাখ টকা ইনকাম আপুনি পঢ়াত সৰু নহয় কথাত মানে মই গানতো ডাঙৰ চবতে ডাঙৰ মই এখন ঘৰৰ লগত সম্পৰ্ক কৰিব নোৱাৰো মই ছোৱালী বিয়া দিব নোখোজো আপোনালোকৰ তাত হা মই সম্পৰ্ক নকৰো মোৰো সম্পৰ্ক কৰিব একদম মন নাই সেইকাৰণে খালি চাৰিছো মাজনী কাপ কেইটা লৈ যা ভালকে ধুই পেলাই ৰ'দত দিবা কৰোণা হ'ব পাৰে বহুত দূৰৰ পৰা আছে কিন্তু লৈ যোৱা ঠাট্টা কৰিছে মোক একদম সঁচা কথা কৈছো মই নাই নাই মই আপোনালোকৰ লগত সম্পৰ্ক নকৰো মোৰো একদম ইচ্ছা নাই বিয়ে একদম বেয়া নাপাব এই, পলাশ যাও। মাৰিম ক'ৰবাত দেখা পালি আপোনালোক যাব পাৰে। অপমান কৰে এনেকৈ মাৰিম চচমা হ'লে পেলাবি আপোনালোক যায় চচমা হ'লে পেলাম এই চচমা হ'লে পেলাম তোক দেখা পালিব ক'ৰবাত যাই এক চুচা পানী দেখুৱাম বাটত যাই থাকক। তোক চুচা পানী দেখুৱাম মই নমস্কাৰ বহুত দূৰৰ পৰা যাই থাকক। আঠাইছটা কোনে চালো এতিয়া গিলে হাত কেইটা ঠিক নগলো তই বয়া তোৰ কাৰণে নাইছি চব এই পলাশ চব তই এনে কৰা তই বাপেৰেক দুখ দিছে পলাশ তই কবি চাহ নিদিলে মই বাপ পিয়াছি বিয়া কৰাই নিব পাৰিলি হয় তোৰ কাৰণে আহিছি তোৰ কপালত বিয়া নাই বিয়া নাই হে পলাশ নাই যাম মই এতিয়া চলতিৰ মই বিয়াখন পাতি দিব নোৱাৰিলে ক'ত কি যায় কইনা চাব যায় এ ভগৱান এই চলতিৰ কি হ'ব মোৰ দশা ইছ